Hello guys, welcome back to our channel. আজি আমি বনাম চিকেন পোলাও। চিকেনটো অলপ ইউনিক ষ্টাইলত বনালো। আহকচোন চাও কেনেকৈ বনালো। ইয়াত আমি কিছু ইনগ্ৰেডিয়েন্ট পেষ্ট বনাই লৈছো। ইয়াত আছে এটা আলু, দুটা বিলাহী আৰু আদা নহৰু। আৰু লগতে লৈছো নিমখ, হালধি, জিৰা গুৰি অকণমান চেনি আৰু দালচেনি। আৰু লগতে দুটা আলু কাটি লৈছো আৰু পিয়াজ। ইয়াতে আমাৰ প্ৰায় 1 কেজি মাংস আছে। এইখিনি আমি প্ৰথমতে মেৰিনেট কৰি ল'ম। ইয়াতে আমি আদা নহৰু পেষ্টখিনি দিছো। আৰু দিছো ইয়াতে পিয়াজ। আৰু বাকি থকা মছলাখিনিও ধুনীয়াকৈ ইয়াতে দি ল'ম আৰু মিহলাই ল'ম। ইয়াতে আমি 2 চামুচ মান মিঠাতেলো দিছো। এইখিনি আমি এতিয়া মিহলাই ল'ম। আমি বিলাহী পেষ্ট আৰু আলু পেষ্টখিনি বনাওতে দিম। এইখিনি আমি মেৰিনেট কৰি 2 ঘণ্টাৰ বাবে থৈ দিম। 2 ঘণ্টাৰ পাছত আমি এখন কেৰাহী গেছত বহাই দিলো আৰু তেল অলপমান সৰহকৈ দিছো। তেলখিনি গৰম হোৱাৰ পাছত ইয়াতে অকণমান চেনি দিছো। চেনি দিলে এটা ধুনীয়া বেলেন্স ফ্লেভাৰ আহে। যিহেতু আমি বিলাহী দিম, বিলাহীৰ যাতে টেঙাটো নাথাকে। এতিয়া আমি ইয়াতে আটাইখিনি মাংস দি দিম আৰু ধুনীয়াকৈ লৰাই ল'ম। মাংসৰ পৰা যেতিয়া অলপমান পানী এৰিব তেতিয়া আমি ইয়াতে আলুখিনি দি দিম আৰু বাকি থকা পিয়াজখিনিও দি দিম আৰু এইখিনি আকৌ লৰাই দিম। এয়া আমাৰ মাংসখিনিৰ পৰা এতিয়া ধুনীয়াকৈ তেল ওলাই আহিছে। ইয়াতে এতিয়া আমি আলু আৰু বিলাহীৰ পেষ্টখিনি দি দিম। মাংসটো আমি অলপ বেলেগ ধৰণে বনাইছো যদিও মাংসটো গোটেই সহজ বনাবলৈ। আপোনালোকেও এবাৰ বনাই চাব আৰু মোক কমেণ্ট কৰি জনাব কেনেকুৱা পালে। ইয়াত এতিয়া আমি 1.5 চামুচ সয়া চচ দিছো। সয়া চচ দিলে ধুনীয়া এটা ৰং আহে। আৰু এতিয়া আমি ইয়াতে অলপমান গৰম পানী দিছো আৰু মাংসখিনি ধুনীয়াকৈ সিজিবলৈ দিম। এয়া আমাৰ মাংস ৰেডি হৈ গৈছে। ইয়াত আমি বেলেগ একো মছলা ব্যৱহাৰ কৰা নাই। এনেকৈও এদিন বনাই খাই চাব, বহুত ভাল লাগে খাবলৈ। আনফালে মই এতিয়া লৈছো বনাব পোলাও। পোলাওটো আমি একেবাৰে সহজকৈ বনাম। প্ৰথমতে আমি 3 চামুচ ঘি দি ল'লো আৰু ঘিখিনি গৰম হোৱাৰ পাছত ইয়াতে আমি কাজু আৰু কিচমিচখিনি দি অলপ সময় লৰাই দিম। যেতিয়া এইখিনি ৰঙচুৱা হ'ব তেতিয়া আমি ইয়াতে কাটি থোৱা লেচেৰা দিম। ইয়াত আমি অলপমান দালচেনিও দিছো। লেচেৰাখিনি অলপমান ভাজি হোৱাৰ পাছত ইয়াতে আমি চাউলখিনি দি দিলো। চাউল আমি বাসমতি চাউল ব্যৱহাৰ কৰিছো আৰু চাউলৰ সমানে আমি এতিয়া পানী দিম। চাউলখিনি আমি আধা ঘণ্টাৰ বাবে তিয়াই থৈ দিছিলো। আজি আমি খুব সিম্পলভাৱে পোলাও আৰু চিকেন গ্ৰেভি আপোনালোকক বনাই দেখুৱালো। আশা কৰোঁ আপোনালোকে ভিডিঅ'টো চাই ভাল পালে। আপোনালোকেও বনাই চাব, খাবলৈ খুব ভাল হয়। যদি আমাৰ ভিডিঅ'টো চাই ভাল পালে তেনেহ'লে লাইক, কমেণ্ট, শ্বেয়াৰ আৰু মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰিব। থেংক ইউ, বাই বাই।